শ্বৰ্ট চাৰ্কিটৰ ফলত ঘৰটো গোটেই জ্বলি ভস্মিত হৈ যায়। 3টা পৰিয়াল লগতে থকা যদিও সিহঁতৰ একো বস্তুৱে উলিয়াব নোৱাৰি ক্ষয়ক্ষতি প্ৰায় 6-7 লাখ মান টকা নষ্ট হৈ যায়। একদম পুলিচ জ্বলি চাই যায়। নথিপত্ৰ আছিলে অংগনবাড়ী কৰ্মী কৰে ডাঙৰ বোৱাৰীকে, তেওঁ সম্পূৰ্ণ নথিপত্ৰখিনি, তাৰপিছত ল'ৰা ছোৱালী যিখিনি চাৰ্টিফিকেট আছিলে, পলিটেকনিক পঢ়ি আছে ডাঙৰটোৱে, তাৰপিছত নিজৰ চাৰ্টিফিকেটবিলাক স্কুলত কৰে, ব্লকত কৰা গোটেই বস্তুখিনি তেনেকৈ গোটেই জ্বলি শেষ হৈ যায়। আৰু কিতাপ পত্ৰ চব একদম সম্পূৰ্ণ একো উলিয়াব নোৱাৰে। গাত কাপোৰ পিন্ধাৰ বাহিৰে একো বস্তুৱে উলিয়াব নোৱাৰে। জুই নুমুৱা হ'ল, মানুহ আহিলে, গোটেই ৰাইজ আহিলে, তাৰপিছত আৰু চৰকাৰী জুই নুমুৱা গাড়ী আহিলে 2খন, তেনেকৈ পুলিচ প্ৰশাসনৰ মানুহ আহিছিলে। তেনেকৈ সিহঁতে একো নাপালেই, মুঠতে জ্বলি শেষ হৈ গ'ল আৰু।